13 জুলাই বৃহস্পতিবাৰে আমি কোচবিহাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰথমতে তাত থকা মধুপুৰ সত্ৰখন দৰ্শন কৰিলোঁ। চিন্ময় বৰুৱা মানুহ বিৰাট মানুহে ওই সময়তে বিরাট মেলা একটা হয় আর শঙ্করদেবের ব্যবহার করে থাকা বস্তুগুলো তখন দেখায়। এলা ওই কীর্তনঘর আছে ইয়াতে অলপ একটা মিউজিয়াম সরু করে বানায়া ওইটাতে শঙ্করদেব যে কাপড় বানাইছে বৃন্দাবনী কাপড় তারে কাপড়খন তো নাই এই স্থানতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল। জীৱনৰ অন্তিম সময়ছোৱা শংকৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃতিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক 10 মুকুটৰ স্থান বুলিও কোৱা হয়। 10 মুকুট মানে হ'ল শংকৰদেৱৰ 10জন শিষ্যৰ ইয়াত থকা ভেটি। মধুপুৰ সত্ৰ দৰ্শনৰ পিছত আমি কোচবিহাৰৰ ৰাজবাৰী চাবলৈ আহিলোঁ। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে দূৰৰ পৰা ৰাজ অট্টালিকাটো দেখিবলৈ এনে লাগিল যেন এখন ছবিহে ওলমাই থৈছে। (1878 চনত মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত ইংলেণ্ডৰ বাকিংহাম পেলেচৰ আৰ্হিত এই ৰাজ অট্টালিকাটো নিৰ্মাণ কৰা হয়। বৰ্তমান কোচবিহাৰ চৰকাৰে এই অট্টালিকাটো মিউজিয়াম হিচাপে সংৰক্ষিত কৰি ৰাখিছে।
ৰাজ অট্টালিকাটোৰ মাত্ৰ কিছু অংশহে চোৱাৰ বাবে ৰখা হৈছে। তাতেই পুৰণিকলীয়া ৰাজ পৰিয়ালটোৰ সৈতে জড়িত বিভিন্ন বস্তু সজাই থোৱা আছে। কিছুমান বস্তু চোৱাৰ পৰত কেমেৰাও নিষিদ্ধ কৰা হৈছে। ইয়াৰ পিছত আমি চাবলৈ আহিলোঁ কোচবিহাৰ চহৰৰ প্ৰাণকেন্দ্ৰত অৱস্থিত মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ দ্বাৰা নিৰ্মিত মদন মোহন মন্দিৰ। ইয়াতে ৰাস উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়।